এই অনাগত দিনত বহিৰাগত বনিয়াসকলক গাহৰি ফাৰ্মৰ যি দায়িত্বভাৰ অৰ্পণ কৰিবলৈ বিচাৰিছে, যিহেতু আমি বেলেগৰ অধীনত যাতে আমি কোনো ধৰণৰ এই ফাৰ্মখন আপোনালোকে দেখিবলৈ পাইছে, এনেকৈ আমি কৰি আছোঁ আৰু বহু হাজাৰ হাজাৰ কৃষকে কৰি আছে। যদি আমি এই নিজৰ ফাৰ্মখন নিজেই হেৰি কৰি যদি বেলেগৰ আণ্ডাৰত আমি কামখিনি কৰিবলগীয়া হয়, তেতিয়া আমাৰ অস্তিত্বটো নাথাকিব। সেই প্ৰস্তাৱটোক আমি একেবাৰে নাকচ কৰিছোঁ, আমি মানি ল'ব নোৱাৰোঁ। আৰু কমেণ্ট কৰিব সকলোৱে যাতে আমি একমতত আছোঁ। আমাৰ ফাৰ্মাৰসকলে যদি ভিডিঅ'টো যিসকলে পাইছে এটা লাইক কৰিব, সেই লাইকৰ যোগেদি আমি গম পাম যে আমি একমত হৈ আছোঁ। ধন্যবাদ। জয় অসম। চাওক, সিহঁতক দানা দিছোঁ, দানা খাই আছে ধুনীয়াকৈ। দিনৰ ভাগত সিহঁতক এৰি থোৱা থাকে, সিহঁতি খুব ধুনীয়াকৈ মানে আমাৰ ইয়াতে জেগা আছেতো, সিহঁতি দিনত চৰি থাকে আৰু আবেলি খাওঁ। মই মানে 2 টাইম কিনা দানাটো ব্যৱহাৰ কৰি আছোঁ, যিহেতু মানে ইমান আমি ফাইনেন্সিয়েলি ইমান এক্টিভ নহয় যদিও মানে লাহে লাহে হ'ব আশা আছে। আপোনাৰ মানে মই জেগাটো আপোনালোকক দেখাইছোঁ, চাব হা। এইখন ডাঙৰ আপোনালোকে বিল দেখিছে নহয়, এইখন ডাঙৰ বিল। মানে দিনত ইয়াতে এৰি থওঁ গাহৰিকেইটা, খুব ধুনীয়াকৈ চৰি থাকে। এইবিলাক আপোনাৰ তৰা গছৰ কোঁহবিলাক খায়, কচু আছে, মানে ঢেকীয়াৰ আলুবিলাক সিহঁতি দিনত খুব ধুনীয়াকৈ মানে আপোনাৰ লোকেল যিটো দানা পিয়'ৰ, মোৰ গাহৰিকেইটা একদম খাটি লোকেল হয়। গোটেই দানাখিনি ইয়াত পাই থাকে। আৰু গধূলি সময়ত এতিয়া অকণমান দানা সিহঁতক দিওঁ। 8টা গাহৰি আছে, 8টাকে মানে এটা হিচাপত মোৰ আন্দাজ মতে অলপমান দিওঁ আৰু তাৰপাছত ৰাতিপুৱা সময়ত দিওঁ। বাকী গোটেই দিনটো এৰি থোৱা থাকে। এইখন ডাঙৰ বিল দেখিছে, ইয়াতে চৰি থাকে। আৰু এতিয়া দানা অকণমান দিলোঁ, আকৌ কাইলৈ ৰাতিপুৱাহে দিম। আৰু মই দানাটো কোনটো ব্যৱহাৰ কৰিছোঁ আপোনালোকক অকণমান মই এইটো ব্যৱহাৰ কৰি আছোঁ, আপোনাৰ গডৰেজ স্পেচিয়েলিটি ফিড এইটো ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ৰিজাল্টটো মই এতিয়ালৈকে পোৱা নাই, এইটো প্ৰথম ব্যৱহাৰ কৰিছোঁ। যিসকলে মানে এইটো ব্যৱহাৰ কৰি আছে আগৰ পৰাই অকণমান জনাব বুলি মই আশা ৰাখিছোঁ। সেয়ে তেনেকৈ চলি আছোঁ। এয়া আৰু সিহঁতে অকণমান খোৱাত ব্যস্ত হৈছে, মানে খাই বৈ শুই থাকিব আৰু ধুনীয়াকৈ। ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। লাইক এটা কৰি দিব।